জিম যাব নোৱাৰা, ঘৰতে থাকা কিন্তু ওজন বাঢ়ি আছে আৰু এক্টিভিটিজ একো কৰা নাই, তো কি কৰিব পাৰি? তো আপোনাক কিছুমান দেখাই আছোঁ আপুনি যিটো ঘৰত কৰিব পাৰে। এইবোৰ কাৰ্ডিঅ', বডি ৱেইট, মাস্কুলাৰ এণ্টাৰচাইজত পৰে, কৰিব পাৰে। এইটো হ'ল আপোনাৰ হাই নিজ আপুনি 20 ৰেপিটেশ্যন কৰিব পাৰে। 3 ছেট আপুনি 4 ছেট কৰিব পাৰে। জাম্পিং জেক্স ৰেপিটেশ্যন ছেম কৰিব পাৰে আপুনি 20 into 4 বা 3। এইটো পাৱাৰ জেক্স ছেম ৰেপিটেশ্যন ছেটছ কৰিব পাৰে। আৰু আপোনাৰ এটা আছে টিবি জাম্প বুলি কয় এইটো আমি, টোটেল বডি জাম্প। এইটোত ছেম আপুনি কৰিব পাৰে 20 ৰেপিটেশ্যন 3 to 4 ছেটছ। তাৰ লগতে আপুনি ক'ৰ ট্ৰেইনিং কৰিব পাৰে। ক'ৰ ট্ৰেইনিঙত আছে আপোনাৰ 90 ক্ৰাঞ্চেছ, লেগটো পূৰা চিধা কৰি ল'ব আৰু ক্ৰাঞ্চেছ কৰিব 90, ৰেপিটেশ্যন ছেম ৰাখক। আপুনি 15 ৰাখিব পাৰে, কোনো প্ৰব্লেম নাই। লেগ ৰেজিছ কৰক, ছেম ৰেপিটেশ্যন ছেম ছেটছ। তাৰ লগত আৰু এটা আছে হিল টাচ, যিটো অব্লিক্সৰ কাৰণে হিল টাচ, এইটো ছেম ৰেপিটেশ্যন কৰক। জিম যাব নোৱাৰে আপুনি, ঘৰত সুবিধা আছে ঘৰত কৰিব পাৰে। ৰাতিপুৱা আপুনি আধা ঘণ্টা মিলি এইটো বিন্দাছ আৰামছে কৰক, আপোনাৰ ৱেইট লছ হোৱাত সহায় কৰিব। লাষ্টত প্লেং, যদি আপুনি পাৰে প্লেংটো কৰক 1 to 2 মিনিটছ। 1 মিনিট নহ'লে 2 মিনিট আপুনি প্লেং যিমান টাইম হোল্ড কৰিব পাৰে আপুনি কৰি লওক। থেংক ইউ।